পাঁচদিন বিয়াৰ কাম কৰিব খুজিছে না ফিল্ম বনাব বিয়াখনত দমকলো পানী ৰাইজক খানাটো দিব পাৰে। নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ অন্য এটি প্ৰেংকলৈ। তো আজি মোৰ লগত আছে গগন, মোৰ বন্ধু। তাৰপিছত আজি মই মোৰ এজন বন্ধুকেই প্ৰেংক কৰিম। মানে মোৰ তাৰ কল ফোনত তেনেকুৱা কথা পতা নহয়, যদিও লগ পালে আমি ভাল কথা পাতোঁ, সম্পৰ্ক ভাল। যেই নহওক আজি মই সি তাৰমানে বিয়াৰ ভিডিঅ'গ্ৰাফাৰ আৰু ফটোগ্ৰাফাৰ কৰে সি। তাক লৈ আজি বিয়াৰ ভাড়া থকা বুলিও কৈ কিবা কিবি ওলাই লৈ যাব পাৰোঁ, কি এণ্টাৰটেইনমেণ্ট দিব পাৰোঁ, কেনেকুৱাকৈ আপোনালোকক হহুৱাব পাৰোঁ আৰু তাক কেনেকৈ খং আৰু হহুৱাব পাৰোঁ। যিয়ে নহওক তাৰ খঙে হৈছেনে হাঁহে গম নাপাওঁ, আপোনালোকে চাই যাওক। আৰু আপোনালোকে নাভাবো যে ইয়াত কিবা হেৰি আছে, আলোচনা আছে, আমাৰ বুজাবুজি আছে, তেনেকুৱা একো নাই। যিহেতু মোৰ বন্ধু আৰু সি মোৰ মোবাইলত সি মোৰ চাউণ্ডটো বুজি নাপাব, মই ভালকৈ জানো। তাৰ লগত ওচৰত থাকিলেহে মানে সি কথা পতা যায়। আমি সন্মুখী হ'লে আমি তাৰ লগত কথা পাতোঁ। যিয়ে নহওক এতিয়া মই তাক মোৰ বন্ধু গগনৰ পৰা ফোন কৰিম। তো আপোনালোকে চাই থাকক, ভিডিঅ'টো ধামাকাৰ হ'ব আৰু এণ্টাৰটেইনমেণ্ট হ'ব। এইটো নম্বৰ না, আপোনালোকে চাই থাকক, ফুল মস্তি হ'ব। হয় দাদা, হিৰ' হয়নে আপুনি? মই মানে বায়তা চাৰিআলিৰ পৰা কৈছিলোঁ। মানে মোৰ বিয়াত কেমেৰা ভাড়া এটা মাৰিব লৈছে। আপুনি কেমেৰা ভাড়াটো মাৰে চাগে? হয় হয়, ঠিক আছে। আপুনি মানে কি বিয়াত কেমেৰা ভাড়া মাৰিব পাৰিব? আপুনি ডেটটো জনাব, তো ডেটটোৰ ওপৰত যদি আমাৰ আগতে নাথাকে তেনেহ'লে পাৰি। ঠিক আছে, ডেটটো কৈ দিব। ভাইটি, আমি চাৰিআলিৰ পৰা ক'লোঁ। এই মেইন ৰোডৰ পৰাই, মানে চাৰিআলিতে, মেইন চকতে। তুমি ভিডিঅ'গ্ৰাফাৰ কৰা নেকি? ফটোগ্ৰাফাৰ, ভিডিঅ'গ্ৰাফাৰ? তাৰপিছত এই কি নকবা আৰু, এই ছোৱালী পলিৰ কাৰণে বৰ দিগদাৰ ভাইটি। এই ছোৱালীটো বৰ হেৰি কৰি আছে। এতিয়া মানে কি কেমেৰাতে বহুত পইচা যায় ন আজিকালি, ভয় লগা হৈছে। এই আপিটো গোটাই একেবাৰে ভাত চাত নাখায়, খালি কেমেৰা লাগে, ফটো লাগে বোলে, বেলেগ একো ধান্দাই নাই। মানে নাখালেও চলি যাব, কিন্তু কেমেৰাটো লাগে। তুমি অকলে আহা নে আৰু কোনোবা আহে তোমাৰ লগত? টিমত কেইজন আছা? এতিয়া আমাৰ আপিটোকটো ছোৱালীটোক গোটেই লাগে একেবাৰে, ভিডিঅ'গ্ৰাফী পাৰিলে ওপৰতো উৰাই থাকিব লাগে, তাইক ধৰি পেলাই। এতিয়া তোমাৰ এতিয়া কি কিবা আছে ফেচিলিটি, আমিতো নাজানো ন। সেইকাৰণে মই ভাবিছো ইয়াত বিয়া বেছি দিন নাহে তোমাৰ, ধৰা হেৰি ৰবা এক ছেকেণ্ডে মানুহ জনাইছে। তাৰিখটো কি? আগষ্ট মাহ চলি আছে ন? ভাইটি, কি কৈছিলো? বিয়াৰ কথা কৈছিলো, তুমি তাৰিখৰ কথা সুধিছিলা না? মই তাৰিখটো অলপমান 24-25 হৈ আছে তাৰমানে। তোমাৰ সেইকাৰণে মোৰ অলপ সুধিব লগা হ'ল মোৰ ৱাইফক। 25 তাৰিখ হ'ব আমাৰ, তাৰমানে গণকে চালা চাই মোক 25 আগষ্ট। হয়, তোমাৰ আছে নেকি কিবা ভাড়া জাগা? এতিয়া তুমি পইচা পাতি কেনেকৈ বা লোৱা আকৌ? কোৱালিটি তোমালোকৰ কি কেনেকুৱা? ফিল্ম শ্বুটিং কৰা সেইগিলা আনবে নেকি? সেই নালাগে, এইগিলা বেছি হৈ যায়, নালাগে দে ভাই। পইচাৰ বাজেট কমে আমাৰ, অলপমান পইচাতে কিবা কৰি থৈ দিব পাৰিলি আৰু। এনে তোমাৰ
এই অলপমান মিডিয়ামটো ধৰা একদম কম দামীটো আনিলেতো আকৌ হাঁহিব ন গাঁৱৰ মানুহবিলাক বিৰাট সেই হাৱা হৈ থাকে আমাৰ কাৰণে আপিটোৰ বস্ত গোটাই একেবাৰে হয় এইটো কথা নহয় যে একদম জেনেৰেল কোৱালিটিৰ দিলে যে আমাৰ একদম হেৰি নহ'ব বা কিবা কমকে যাব আমাৰ সেট তো তেনেকুৱাও নহয় এতিয়া তোমাৰ ধৰা মিডিয়ামটো ধৰাছো কিমান লাগিব তোমাক মিডিয়ামটো আমি 25 কৰোঁ উইথ এলবাম হয় হয় পইচা কি কৈছে কিমান বুলি ক'লা 25,000 25,000 মোৰ বিয়াখন পাৰ হৈ যাব দেখোন ভাইটি কি কৈছে 25,000 দেখোন মোৰ বিয়াখন পাৰ হৈ যাব বেছি হোৱা নাই নে অলপ আপোনাৰ বাজেটক লৈ কথা দিয়কচোন আৰু এটা কথা তোমাক কওঁ মই আপুনি বিয়াখনত আপুনি দমকলো পানী কৈও ৰাইজক খানাটো দিব পাৰে লগতে মিনাৰেল ৱাটাৰ আছে তাত হাই ফেচিলিটিৰো পানী পাব পাৰে আপোনালোকৰ ওপৰত হেৰি কৰিব আপোনালোকে দমকলো পানী দিহে তাৰমানে মিনাৰেল ৱাটাৰ দিয়ে তাৰমানে আৰু কোৱালিটিৰ পানী দিহে আপোনালোকে সেইটো আপোনালোকৰ লগত কথাটো আমাৰো সেনেকুৱা চিষ্টেম আৰু ভাইটি ইমানো কথা সেই নহয় ৰ'বা ভিক্ষাৰী নহয় দিম ইমানো সেই হোৱা নাই পইচা আছে তথাপিও আৰু যদি পইচা ভিক্ষাৰী বুলি কোৱা নাই ফাল্টু বুলি কোৱা নাই তুমি মোক কি থাৰ্ড ক্লাছ মানুহ বুলি ভাবিছা নেকি দমকলৰ পানী খুৱাম মই গাঁৱৰ মানুহক সমাজক দমকলৰ পানী খুৱাম মই সমাজক নাই আপোনাক বুজাই দিছো এনেকে বুজাই নিদিবা যিকোনো বুজাব দে এতিয়া পইচা তোমাৰ কিমান কম আৰু তোমাক মই এটা কথা কওঁ আমাৰ বিয়াখন 5 দিন মান হ'ব মানে 5 দিন মান প্ৰগ্ৰেম হ'ব 5 দিন এনেকুৱাতো বিয়া শুনাই নাই আপুনি 5 দিন বিয়াৰ কাম কৰিব খুজিছে না কি কৰিব কি ভাইটি আপুনি বিয়া হেৰি কৰিম বুলি ভাবিছে নে ফিল্ম কৰিম বুলি ভাবিছে এই ছোৱালীৰ মতেতো এতিয়া ফিল্মে বনবা লাগে কিন্তু মোৰ মতে নহয় না আপুনি 5 দিন বিয়া পাতব আৰু 25,000 টকাত লাগি আছে ফিল্ম নবনাও ভাইটি এইটো চিন্তা নকৰবা এইটো ফিল্ম নবনাও কিন্তু 5 দিন প্ৰগ্ৰেমটো হ'ব আৰু আপোনাৰ মুকেশ আম্বানীৰ নাম শুনিছে আমাৰ ঘৰৰ মালিক বুলি ক'ব লাগিব সিহঁতৰ বিয়াও চাগে 5 দিন চলা নাই ইয়াৰ ওপৰত মিউট কৰি লৈছো ভাইটি মুকেশ আম্বানীৰ লগত আমাক তুলনা নকৰিবা লাজ লাগে আৰু সেনেকুৱা নহয় না আমাৰ এই ভাইটি আমাৰ তাইৰ ফ্ৰেণ্ড চাৰ্কলটো আৰু আমাৰ সমাজৰ হেৰিটো চাৰ্কলটো অলপ ডাঙৰ তাৰমানে সেইকাৰণে অলপ 5 দিনেই প্ৰগ্ৰেম কৰিছোঁ 5 দিন কি থাকিব 5 দিন আমি নৰ্মেলি জোৰণ বিয়া আৰু বোলে 3 দিন হলে আমাৰ হেৰি থাকে আপোনাৰ ৰিসেপশনটো থাকে একদিন জোৰণ হিন্দি থাকে একদিন জোৰণ থাকে বিয়াৰ দিনটো থাকে বিয়াৰ আগৰ দিনা কেৱল মদ খোৱা মদ এই লোকেলটো লাগব ভাইটি এইগিলা আমাৰ তাত চলব নহয় কিয় তোমাৰ সুবিধা আছে শুনা নাই শুনিলা নহয় তুমি নেক্সট দিনাতো জোৰণে হ'ব আকৌ নেক্সট দিনা বিয়া থাকিল নেক্সট দিনা আকৌ সেই চোৱা চেলকাবিলাক খাব লাগিব নহয় আকৌ চোৱাবিলাক ৰৱা চোৱা যিবিলাক ৰৈ গৈছে তাৰে পিছততো আৰু সেই ডিজে পাৰ্টি এটা হ'ব অনলি আৰু লাষ্ট তাৰমানে বিয়া চিয়া খাই লৈ শেষ আৰু খতম ফিনিছ আপুনি বিয়া নহয় আপুনি ফিল্মে বনাই লওক অলপ ভাল বাজেটত ফিল্মে বনাই ফিল্ম নহয় ভাই তুমি ফিল্ম বুলি ভাবি লৈছা কাৰণে ফিল্ম লগা হৈছে আৰু আপুনি হেৰিক লৈ 25,000 লাগি আছে ভাইটি ডিজেটো আমাৰ ঘৰৰ ওচৰত চলি তাৰে মদটো কি আপোনালোকে হাৱাত আহিব নে আপোনালোকৰ কোম্পানী আছে নাই মদটো আমাৰ গাঁৱতে বনাব তাৰমানে লোকেলটোৱে সেইকাৰণে মই লোকেলটোৰ কথা কৈছো লোকেলটো তাৰমানে ঘৰৰ কাষৰ মানুহ এটাই দিম বুলি কৈছে মই ভাবিছো দিয়া এটা পাৰ্টি হৈ যাক তুমি পাৱাই নাই কি জানি তোমাৰ জীৱনত হবা পাৰে ময়ো তাৰমানে ময়ো আচৰিতে পাতিবা লৈছো অলপ তাৰমানে চাৰিআলি মেইন টাউনৰ পৰা কৈছো
এতিয়া তুমি আমাৰ বিয়া আমি কেনেকৈ পাতো আমাৰ কথা এইটো তুমি এতিয়া পইচাটোৰ কথা কোৱা এতিয়া হয় বিয়াৰ কথা কওক তুমি কোৱা এতিয়া কিমান কি পইচা ফিক্স কৰি দিয়া এতিয়া আপোনাৰ যদি বোলে সঁচাকৈয়ে 5 দিন তেনেহ'লে ৰেটটো বাঢ়ি যাব আমি জোৰণ আৰু বিয়া মিলি 25 লওঁ মই কমাবা দি আছো তুমি আকৌ বাঢ়াবা নেকি বাঢ়াবই লাগিব আপোনাৰ যে দিন বাঢ়ি গৈছে ন এইবাৰ কিবা এটা মেনেজ কৰা আৰু কম বেছি কৰাচোন মিলাই লোৱা আৰু অলপমান তো যদি আপোনাৰ আমাৰ মিডিয়াম কোৱালিটিত যদি আপোনাৰ যাব লাগে উইথ এলবামৰ সৈতে আপোনাৰ মিনিমাম 50,000 আহি যাব 50,000 এটি হা মই এই মোবাইল আছে নহয় আমাৰ ঘৰতে হা মোবাইল দি ভিডিঅ' কৰিব দিম বুলি ভাবিছো আৰু নে কি কোৱা আপোনাৰ ভালে মোবাইল আপুনি মোবাইলতে কৰক লগতে আপোনাৰ মোবাইলটো কেতিয়াবা আমাক ভাড়াত লাগিলে দিবহে মোবাইল পাবা এইটো মোবাইলটো অলপ বাহিৰৰ পৰা আনিছো ওচৰত নাপায় এইটো মোবাইল আমাৰো কেমেৰা অলপ নাজানি হয় তো আপোনাৰ মোবাইলটো দি দিব দামী মোবাইল তোমালোকে চলাব পাৰা নে নোৱাৰা আকৌ হ'ব দে এডজাষ্ট কৰি লওঁ আমিও দামী কেমেৰাই চলাওঁ তুমি আকৌ বেয়াই পালা নেকি না বেয়া পোৱা নাই তো আপুনি তুমি যদি পইচা দিব নোৱাৰা আমি সেইটোৱে কৰিব লাগিব ন সেইটোৱে কৰক মোৰ ল'ৰাটো বৰকে কৈ আছে তোমাৰ কথা ভাল বুলি কৈছে ল'ৰাটো ভাল তো ভাল বস্তু এটা পাব লাগিলে তো ভালকে আমাক দিব লাগিব তাকেতো মোৰ ল'ৰাটো ভাল বুলি মই ভাবিছো কিবা অলপ কম বেছি কৰি ফ্ৰীতেও দিব পাৰে বুলি ভাবিছিলো যিহেতু ল'ৰাটো ভাল একচুৱেলি আমাকো মানে কেমেৰা কিনিব যাওঁতে আমাৰ মুখ চাই ফ্ৰী দিয়া নাছিল হয় তো আপোনাক মই কেনেকৈ ফ্ৰীতে দিম মই আকৌ তোমালোকৰ এই মামাৰে দোকান থকা বুলি ভাবিছিলো ফ্ৰীকে দিলা নেকি তোমাক তো আমাক ফ্ৰীতে নিদিলে দিয়ক ৰবা তুমি বেয়া পোৱা মানুহৰ দৰে কথা পাতি আছা কিয় মোৰটো কোনোবাই দিছে ডিজেটো কোনোবাই দিছে কোনোবা কেমেৰাটো ফ্ৰীতে দিয়ে নেকি সেইটো মাথা মাৰো তুমি বেয়া পাইছা নেকি কথাখিনি তোমাৰ বেয়া পোৱাৰ দৰে লাগি আছে কি ক'লে আপুনি তুমি মোক বেয়া পাইছা নেকি কথাখিনি এনেকুৱা বেয়া পোৱা নাই নহয় আপোনালোকে আমাৰ কেমেৰাৰ লেভেলটো আপুনি মোবাইলৰ কেমেৰাৰ লগত সমালোচনা কৰিছে ত' সেইটো কাৰণে ভাল লগা নাই আৰু নাই ভাইটি তোমাক আৰু সৰু ছোৱালী বুলি আৰু আমি অলপ হেৰি কৰিলো আৰু ভালকে খোলা খুলিকে কথা পাতিছো আৰু তুমি আৰু সেই বুলি ডাঙৰ মানুহ ডাঙৰকে ব্যৱহাৰ কৰিবা নেকি তথাপিও তুমি গোটেই ফ্ৰীতে ল'ব দিছা তোমাৰ হেৰিটো ফ্ৰী ল'ব দিছা সেইটো নহয় অলপ কিবা মই ভাবিছো 500 মানত হৈ যায় নেকি মই ভাবিছিলো 500 মানত হৈ যায় নেকি 500,000 মানত বাজেটটো আপুনি আহি পিনে মোক এটা মূৰত কোপ মাৰি থৈ যাব তাৰপিছত মই 500 টকা দিহে দাম যাম আপোনাক এটা কাম কৰিব বাতি এটা লৈ আহিব মই 500 নহয় আপোনাক 1000 টকা কৰিব চাম কি আলু চব্জিৰ আমি দোকান পাতি থৈ দিছো যে দাম দৰে দৰে মাল নিব 500 টকাত কেমেৰা পাই তুমি 2500 বুলি ভাবছিলো ভাইটি এই মোৰ ল'ৰাই কিবা পাবলৈ দাদা আপুনি অলপ মিলা মিলি কৰি লওক কিয় দুয়োটানো তৰ্কাতৰ্কি কৰি আছে দেখোন যিটো আমাৰ 50,000 টকাৰ বাজেট খুনাইছো আপোনালোকক বোলে 5 দিন লাগে তো সেই দৰত আপোনালোকে 500 টকা দিয়ে কিবা অলপ মিলা মিলি কৰি লওক এইটো 500 টকাত মিলাব পৰা বস্তু এটা মই আলু চব্জিৰ দোকান পাতি থৈ দিছো যে আজি বিক্ৰী নগলে মোৰ পচি যাব মাল হ'ব দে দাদা নালাগে আমাকে ভাড়াই নামাৰো আমি মিলা মিলি কৰি লওক আমাক লাগে ন আমি সেইকাৰণে নালাগে আমি কেমেৰা ভাড়াই নামাৰো আপোনাৰ হেৰি 500 টকাত কেমেৰা ভাড়া 5 দিন 500 টকাত 100 কেইদিনত এবাৰ লাষ্ট কল কৰি তাক কৈ দিওঁ আৰু যে আমি প্ৰেংক কৰিছিলো বুলি বিজি আছে আকৌ লগাই বিজি আছে আপুনি কল কৰা ব্যক্তিগৰাকীয়ে কাটি কিয় দিলা তুমি কাটি মানে মই নাই মই কেমেৰাৰ কামে বাদ দিম বুলি 500 টকাত মাৰিবনে নামাৰা এতিয়া লাষ্ট কোৱা মই কেমেৰাৰ কামে
কাটি দি দিব আপোনালোকে 500 টকা নহয় আপুনি মোৰ ঘৰত এটা বাতি লৈ আহিব মই আপোনালোকক 1000 টকা দি পঠাম ও দাদা হয় দাদা কি মোৰ লগত কি ধেমালি কৰি আছে নেকি আপুনি হাইলে যি চিনি পোৱা নাই এতিয়া হয় সলমান সলমান শৰ্মা শালা ও কুকুৰ তো হয় এই প্ৰেংক কৰিছো ভাই বেয়া কথা নকবি ভিডিঅ' কৰি আছো এই 500 টকাত মাৰবি নে নামাৰা এতিয়া 500 টকাত মাৰবি নে নামাৰা মোৰ খং উঠি গৈছিল 500 টকাত নামাৰা নে 5 দিন 500 টকাত 5 দিন 500 টকা মই ক'লো বাতি লৈ আহিবি 1000 টকা দি কথা মই আমাৰ ভাইজি কিনি মই একদম মিউট কৰি লৈছো তই যেতিয়া বাতি লৈ আহিবি বুলি ক'লি হা তেতিয়া মই মিউট কৰি কি বুলি কোৱা মই এতিয়া কেমেৰা ভাড়া কৰা মাৰা বাদ দিবি নেকি নেকি হেৰি বুলি কৈছে 5 দিন বিয়া হিতেন মই ভাবছো ক'ৰবাত প্লেনে কৰিছে নেকি মোৰ লগত কিন্তু আজিকালি কোনো জ্ঞান সন্দেহ আছিল তাৰমানে তোৰ নেকি হা হা সন্দেহ আছিল তাৰমানে তোৰ সন্দেহ হৈছিল কিন্তু আকৌ আজিকালি অকল মেহেন্দি ৰাখে হেৰি ৰাখে তো সেই হিচাপত হ'বও পাৰে আৰু মই চাৰিলি ইফালে মই হেৰি ভাড়া মাৰি ৰাখো বাৰু দে যিয়ে নহওক বাৰু বেয়া নাপাবি ভিডিঅ'টো লম্বা হ'ল দীঘল হ'ল বেয়া নাপাবি কিন্তু মোৰ খং উঠি গৈছিল খং উঠাবৰ কাৰণে আকৌ প্ৰেংক কৰিছো চাকচেছ হ'লো তাৰমানে তাৰপিছত তই আকৌ যেনেকা ভিডিঅ' আপলোড দিব মোৰ আকৌ খং হেৰি নাই যেনেকৈ তেনেকৈ কৰা নাই দে একদম দেখা পাবি দে ইউটিউবত পায়ে যাবি মই লিংক দিম দে ভাল হওক তোৰ চেনেলটো আগবাঢ়ি যা থেংক ইউ দে ন সলমানৰ বিয়াত কিন্তু ফ্ৰীতে মাৰি দিব লাগিব ভিডিঅ' চলমানৰ বিয়াত আৰু ক'ব লাগে না দে মোক আনকে উল্লু বনাব ভবা নাছিলো এই একদম দিলো নে জাগাত হেৰি অফ কেমেৰা থাকি লৈ না বেয়া দিলি দে পিছে বাই ন